মানে পিজিআৰ ভূমিত আপুনি বেনাৰ সহ আপোনাক দেখিবলৈ পোৱা গৈছে হোমষ্টেড অভিযানৰ সন্দৰ্ভত কি ক'ব আচলতে কেনেকুৱা ধৰণৰ এটা পৰ্যায়ত আছে আপোনালোকে গম পাইছে যিটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে আমি যিমানখিনি গাঁৱত বসবাস কৰিছে পিজিআৰ বিজিআৰ সকলো জাতি জনগোষ্ঠী আছে যেটা পিজিআৰ বিজিআৰ বসবাস কৰা তেওঁলোকৰ আমি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থাকিলেও তেওঁলোকৰ হাইকোৰ্টত ষ্টে অৰ্ডাৰ লৈ আনিছে ষ্টে অৰ্ডাৰ লৈ অনাৰ পিছত আমি ইভিকশ্যন কৰিব নোৱাৰোঁ ষ্টে অৰ্ডাৰখন ছাৰ আপোনালোকে কেতিয়া পাইছে ষ্টে অৰ্ডাৰৰ অনাৰ পিছত আমি ইভিকশ্যন কৰিব নোৱাৰোঁ কিন্তু যিবিলাকৰ খালী মাটি আছে পিজিআৰ বিজিআৰ আছে কোনোবা ধান খেতি কৰে কোনোবা কুঁহিয়াৰ খেতি কৰে সেইবিলাক জেগাতো আমি যিটো পিজিআৰ বিজিআৰৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আমি মানিব লাগে তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে আমি ফেন্সিং দিম তাতে এইটোতো পিজিআৰ বিজিআৰ মাটি হৈ থাকিব যিসমূহ বাসগৃহ আছে বাসগৃহসমূহ আচলতে উচ্ছেদ কৰা হ'ব নাই এতিয়ালৈকে এইটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰে সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত আমি যাব নোৱাৰোঁ সেইবিলাকতো আমি নকৰোঁ ভীতিগ্ৰস্ত হৈ থকা ৰাইজক কি ক'ব বিচাৰিব আমি আপোনালোকে সকলো জাতি জনগোষ্ঠীৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ যিবিলাকৰ আপোনালোকে যিটো সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশ মতে পিজিআৰ বিজিআৰটো আপোনালোকৰ ইয়াতে থাকিব নোৱাৰে কিন্তু যিবিলাকৰ ইয়াত পিজিআৰ বিজিআৰ বসবাস কৰা ফেমিলিসকলে তেওঁলোকৰ হাইকোৰ্ট গৈ ষ্টে অৰ্ডাৰ লৈ আনিছে ইয়াত ইভিকশ্যন কৰিব নোৱাৰে বুলি কৈছে গতিকে হাইকোৰ্টৰ অৰ্ডাৰ আমি সন্মান জনাইছোঁ হাইকোৰ্টৰ অৰ্ডাৰ আমি ৰেচপেক্ট জনাইছোঁ সেইটো কাৰণে আমি সেইটো যিবিলাক থাকিছে তেওঁলোকৰ নিজৰ ঘৰ যিটো বসবাস কৰিছে সেইটো আমি উচ্ছেদ অভিযান কৰিব নোৱাৰোঁ কাৰণ এইটোতো ইলিগেল হৈ যাব এইটো কণ্ডেম কোৰ্ট হৈ যাব গতিকে যিবিলাকৰ কৃষিভূমি আছে তেওঁলোকৰ সেইবিলাকৰ জেগাত আমি এটা বাউণ্ডেৰী হিচাপে আমি বনাই ল'ম ফেন্সিং দিম সেইবিলাকৰ কাৰণে আমি কৰিব ইচ্ছামতে এই ষ্টে অৰ্ডাৰটো আচলতে তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাই আনিছে 22জন বিহাৰীসকলে হাইকোৰ্ট গৈছিল ষ্টে অৰ্ডাৰ আনিবলৈ সেইদিনা আমাৰ কাউন্সিল এডভকেটসকলে কোৰ্ট এটেণ্ড নকৰিলে আৰু সেই কাউন্সিল এডভকেটসকলে হাইকোৰ্টতে আছে তেওঁলোকৰ হাতত যোনটো ষ্টে অৰ্ডাৰ আছিল ষ্টে অৰ্ডাৰ লৈ আনিছে তাৰ ওপৰতো যোনটো প্ৰটেকশ্যন ফ'ৰ্চ তেওঁলোকৰ হাতত নাই সেইটো ষ্টেট গভৰ্ণমেণ্টৰ হাততে আছে সেইখিনি হোৱাৰ কাৰণে এই প্ৰচেছবিলাক মানে অলপ কিবা ঢিলা হৈ আছে ষ্টেট গভৰ্ণমেণ্টটো কোন সদায় কৈ থাকে তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাটোৰ ভাই ককাই ইমান তেওঁলোকে ক্ল'জ তেতিয়াহ'লে এই ইভিকশ্যন ক্ষেত্ৰত তেওঁলোকে পুলিচ নিদিম বুলি কিয় কৈছে তেওঁলোকে আচলতে ইভিকশ্যন বিজেপিসকলে এই ভোট বেংক তেওঁলোকৰ আছে এনক্ৰ'চাৰ ফৰেইনাৰ্ছসকলৰ তেওঁলোকৰ ভোট বেংক বনাইছে সেইবিলাকক এভিক্ট কেতিয়াও নকৰে সেইকাৰণে যেতিয়া সেই 22জন বিহাৰীসকলে হাইকোৰ্ট গৈছিল ষ্টে অৰ্ডাৰ আনিবলৈ সেইদিনা আমাৰ কাউন্সিল এডভকেটসকলে কোৰ্ট এটেণ্ড নকৰিলে আৰু সেই কাউন্সিল এডভকেটসকলে হাইকোৰ্টতে আছে ভূঞা আনি কোনোবা আছে নহয় জানো আৰু আছে 6জনমান আছে কাৰ্বিও আছে কোনোবা ৰঙা তেওঁলোকে কিয় এটেণ্ড নকৰে তাৰমানে আমাৰ অট'নমাছ কাউন্সিলে তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাই ষ্টে অৰ্ডাৰ আনিবলৈ পঠিয়াইছে সেই বিহাৰী এনক্ৰ'চাৰ্ছসকলক আৰু আমাৰ তেওঁলোকৰ নিজৰ এডভকেটক যাব নালাগে বুলি অৰ্ডাৰ দিলে সেইকাৰণে হাইকোৰ্ট এটেণ্ড নকৰিলে তেওঁলোকে ইচ্ছামতে এই ষ্টে অৰ্ডাৰটো আচলতে তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মাই আনিছে